सबके धन्यवाद। मैं आज कक्राझार जिला कांग्रेस कमिटिर जिला उपसभापति आছিলো। आज आमार जिलार सभापति बेलेग दलत गुसि जात आज आमाक एपीसीसी दायित्व दिसे इनचार्ज हिसाबे इनचार्ज कार्य सभापति हिसाबे। तो आज आमी जिलार सकलो सदस्य सकले आছিলে सकले आलोचना करि किनि आरो एपीसीसीर जे निर्देश আছে निर्देश मर्मे आज मैं दायित्व ग्रहण करिছো। और मोर चेष्टाटो থাকিব যে আমি কংগ্রেস দলক আগুৱাই লৈ যাবৰ কাৰণে আৰু দলীয় হকত যিবিলাক কামবোৰ থাকিব এই কামবোৰ আমি মানে সকলোৱে পৰিচালনা কৰিবৰ কাৰণে মই চেষ্টাটো থাকিব। চাওক কংগ্ৰেছ এখন নেশ্যনেল দল হয়। এই দল কোনো ক্ষতি নহয়, ইমান দিনে কৰি আহিছে। আজি ৭০-৭৫ বছৰ হৈছে কংগ্ৰেছ দল। কেতিয়াবা কংগ্ৰেছে চৰকাৰ কৰিব পাৰিছে, কেতিয়াবা কৰিব পৰা নাই, কিন্তু দল দল আজিলৈকে আছে। সেইকাৰণে আমি নাভাবোঁ যে তেওঁ আমাৰ দলৰ পৰা গুচি যোৱাৰ কাৰণে আমাৰ দলৰ ক্ষতি হ'ব বুলি। তেওঁ কৈছে বহুত কেইজন যোগদান কৰিবৰ কাৰণে, কিন্তু যিবিলাক গৈছে তেওঁলোকেই গৈছে, বাকীবোৰ কোনো নাযায়। আৰু তেওঁ যিবিলাক কথা কৈছে এইটো মিছা কথাই কৈছে। আজি যিসকল জিলাৰ যিবিলাক কংগ্ৰেছী আছে তেওঁলোকে আমাৰ দলতে আছে, তেওঁলোকে কাম কৰি আছে আৰু তেওঁলোকে কাম কৰি যাব। আৰু এতিয়া এটা সময় হৈছে, এই সময়ত প্ৰায় সকলো ৰাজনৈতিক দলৰ কিছুমান সুবিধাবাদী কিছুমান নেতাবোৰ আছে যিসকলে দল সিফালে পাৰ কৰিবৰ কাৰণে তেওঁলোকৰ এই সময়ত তেওঁলোকে সময়টো পায়। আৰু এইটো হৈ থাকে প্ৰায় আমি প্ৰত্যেক ইলেকশ্যনৰ সময়ত বা ভোটৰ সময়ত আমি দেখিছোঁ যে বহুতেই এই সময়ত দলবোৰ সলনি কৰি থাকে নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে। মই চেষ্টা কৰিম আমাৰ দলৰ যিবোৰ কাম আছে, দলীয় যিবিলাক কাৰ্যকৰী আছে মোৰ লগত, তেওঁলোকৰ লগত সকলোৰ লগত সহায় সহযোগিতা লৈ কিনে আমি আমাৰ দলটোক আগবঢ়াই ল'বৰ কাৰণে। আৰু আমাৰ চেষ্টাটো থাকিব যে আগন্তুক যি লোকসভা ইলেকশ্যনটো আছে এই ইলেকশ্যনত আমি ভাল ফল এটা কৰি আনিবৰ কাৰণে আমি চেষ্টাটো কৰিম, যাতে আমাৰ দলক আমি যাতে নিৰাশ কৰিব নোৱাৰোঁ, সেইটো আমাৰ সদায় চেষ্টাটো থাকিব। আমাৰ এপিচিচিৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া আৰু এপিচিচিৰ সকলো যিসকলে সদস্য আছে তেওঁলোকে যি আমাৰ সভাপতিয়ে দল গুচি যোৱাৰ কাৰণে যি দায়িত্ব আমাক অৰ্পণ কৰে তাৰ কাৰণে আমি তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে ইমান সোনকালে আমাৰ দলৰ কাৰণে যি কামটো কৰে তাৰ কাৰণে আমি বহুত আশাবাদী যে আমি আমাৰ দলটোক আমি শক্তিশালী কৰি আৰু আগুৱাই লৈ যাব পাৰিম। সেইকাৰণে আমি আমাৰ কোকৰাঝাৰ জিলা ফালৰ পৰা আমাৰ এপিচিচিৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াক আৰু সকলো সদস্যসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইবাৰ যেটো আমাৰ कक्राझार नगरनि आरएनबी लामाजों थांनाय बागानसालि वार्ड नम्बर 8 आव रायजो राजाफोरनि गोग्गो देहा लाखिनो थाखाय सानजोरां इन्टारप्राइजआ गोदानै जेनेसा वेलनेस प्राइभेट लिमिटेड बेखेवदों। बे सानजोरां इन्टारप्राइज आयुर्वेदिक गलायाव मानसिनाव जानाय गेदेर गेदेर बेरामनि मुलिफोरखौ मोननो हागोन। किडनिकाव अन्थाइ जानाय, आथिं आखाइ जरा जरा सानाय, लिभार गाज्रि जालांनाय, मोदोमनि माननाय आरो बेनि अनगायैबो बायदि बायदि गेदेर गेदेर बेरामफोरनि मुलिफोरखौ बे सानजोरां इन्टारप्राइजआव लांफैनो हागोन। सानजोरां इन्टारप्राइजआव गासै बेरामनि मुलिफोरखौ हलसेल राङावनो लांनो हागोन। सानजोरां इन्टारप्राइज बिगोमाया फोरमायबावनाय बायदिब्ला नैबे 9954157149 जानबुं नाम्बारनि गेजेरजों नोंथांनि गोनांथि जानाय मुलिफोरखौ सुलाद लानो हागोन।